প্ৰথমতে ক'ব খুজিছোঁ যে আমাৰ বাগানপাৰা সমষ্টিৰ 25 নং বাগানপাৰা সমষ্টিৰ ৰেখা বাইদেৱে আজিৰ যিটো পদক্ষেপ বন বিভাগৰ সহযোগত লৈছে এইটোৰ কাৰণে বাগানপাৰা সমষ্টি ৰাইজৰ হৈ মই মণ্ডলৰ সভাপতি হিচাপে বাইদেউক অশেষ ধন্যবাদ জনাইছোঁ আৰু বাইদেৱে আগে পিছেও যে এনেকুৱা পদক্ষেপ লৈ থাকে আৰু লগতে আমাৰ ডিএফও মহোদয় ৰেঞ্জাৰ মহোদয়কো অশেষ ধন্যবাদ জনালোঁ আমাৰ বাগানপাৰা বিজেপি মণ্ডল কাৰ্যালয়ৰ পৰা। হাতী মানুহৰ সংঘাতটো কোনো এতিয়া নতুন কথা নহয়, এইটো যেন সদায় এটা ঘটনা ঘটি আছে এনেকৈ। আৰু আপুনি স্থায়ী সমাধানৰ কথা মোক সুধিলে চাগে নহয় জানো? হাতী মানুহৰ সংঘাতটো স্থায়ী সমাধান হ'ব যে আৰু আমি আশা কৰিব নোৱাৰোঁ। তথাপিতো এটা কথা আমি ৰাইজে বুজি পাইছোঁ আৰু কিছুমানে সেইটো বুজি পায়ো, নুবুজাৰ ভাও ধৰিছে বা চৰকাৰক গালি পাৰা এটা বাহানা লৈছে বা ফৰেষ্ট ডিপাৰ্টমেণ্ট। প্ৰথম কথা হ'ল আমাৰ হাতী থকা যিবিলাক ঘৰ, সেই ঘৰবিলাক আমাৰ মানুহে দখল কৰিছে, হাবি বননি মানে ভাঙিছে, তহিলং কৰিছে, এইবিলাক কৰিছে আৰু যাৰ কাৰণে হাতীবিলাক আজি বনাঞ্চলৰ পৰা আমাৰ জনা অঞ্চললৈ আহিছে। এটা গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ NGOৰ সভাপতি মহোদয়ে, তেখেতসকলৰ অভিজ্ঞতা, NGO ল'ৰাবিলাকে ফৰেষ্টৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। কৈছে যে ঘৰৰ ওচৰত আপোনালোকে লাও কোমোৰাৰ খেতি নকৰিব। আমাৰ এতিয়া হাতীবিলাকে যেনেকৈ মানুহে মদ এডিক্টেড হয়, সেনেকুৱা তাৰমানে কোমোৰা লাও এইবিলাকত এডিক্টেড হৈছে। যিবিলাক হাতীয়ে কোমোৰা লাও খাই পাইছে সিহঁতে ঘৰৰ ওচৰত পায় বুলি সিহঁতে জানে আৰু মানুহৰ ঘৰৰ ইচাৰত এইবিলাক বিচাৰি আহে। গতিকে তেখেতসকলৰ যিটো আমাক পৰামৰ্শ দিছে এইটো আমি ফ'ল' কৰিব লাগে। ডিএফও ছাৰে কৈছে যে হাতী যদি আহে বেছি হুলস্থুল নকৰিব, জুই দিব আৰু জুইত বম ফুটাতকৈ শুকান জলকীয়া দিব। শুকান জলকীয়াৰ যিটো মানে স্মেল ওলাব, সেইটো যেতিয়া হাতীৰ নাকত লাগিব হাতী নিজে নিজে আঁতৰি যাব। বেছি হুলস্থুল কৰিব মানা কৰিছে। এইখিনি আৰু বিশেষ ক'ব লগা নাই আৰু এইখিনি সজাগ হওক ৰাইজক অনুৰোধ জনাইছোঁ। সজাগ হওক, সজাগটোৱেই মেইন কথা। এতিয়া হাতী মানুহৰ সংঘাতটো স্থায়ী সমাধান হ'ব বুলি কিন্তু ভাবিব পৰা নাযায়। এইটোতো চৰকাৰে এতিয়া লৈয়ে আছে, আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ উচ্ছেদ অভিযান চলাই আছে য'ত। সেইটো আচলতে এইটোৱেই পদক্ষেপ, ডাঙৰ পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। তেখেতকো এই চেগতে ধন্যবাদ জনাইছোঁ। তেখেতক এটা অনুৰোধ জনাইছোঁ, যিবিলাক মানুহে বনাঞ্চল ধ্বংস কৰি জনাঞ্চল কৰিছে সেই মানুহবিলাকক আচলতে উচ্ছেদ কৰা নহয়, একেবাৰে পুলি পখাই উঘালিব লাগে। নহ'লে আমাৰ যিখিনি মানুহ আজি হাতীৰ কাৰণে অত্যাচাৰিত হৈ আছে এইটো কিন্তু কোনোদিন সমাধান নহ'ব। এইখিনি মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ অনুৰোধ। ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আমি বিশেষকৈ হাতীৰ যিবিলাক এলেকাত আমাৰ মানুহে বসবাস কৰিছে, এই ক্ষেত্ৰত আমি আমাৰ অভিভাৱক মন্ত্ৰী, আমাৰ ওচৰতে পাইছোঁ এইবাৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱ, তেখেতক আমি অৱগত কৰিম। আমাৰ ফালৰ পৰা আমি MCLA মহোদয়া, আমাৰ বাইদেউ ৰেখাৰাণী দাসবৰুৱা বাইদেউ খুব সদক্ষ, তেখেত আচলতে খুব কৰ্মযোগী। তেখেতৰ ছিষ্টেমত গৈ আমি তেখেতক জনাম, তেখেতে আমাৰ বন মন্ত্ৰী মহোদয়ক জনাব। এটা ছিষ্টেমত যাব লাগিব। আমি নিশ্চয় অনুৰোধ জনাম বাগানপাৰা সমষ্টিৰ কাৰণে। আমাৰ আজি বাগানপাৰা এৰিয়াত আমাৰ এৱাৰনেছ প্ৰগ্ৰাম এটা কাৰ্যসূচী লৈছিলে। এই হিচাপত আজি কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ। ইয়াৰ আমাৰ যি কাৰ্যসূচী আছিলে আমাৰ হিউমেন এনিমেল কনফ্লিক্ট, আৰু এটা আছিলে আমাৰ নিচা মুক্ত অভিযান। ইয়াত আমি দুটা উদ্দেশ্য লৈ পেলাই ইয়াত আমি এটা প্ৰগ্ৰাম কৰিলে। আজি এই প্ৰগ্ৰামত আমি কিছুমান হিউমেন এনিমেল কনফ্লিক্ট এৰিয়াৰ কাৰণে তাৰ কিছুমান ৰোধ কৰাৰ কাৰণে সৰু সৰু মেটেৰিয়েলছ আমি যেনেকৈ মানে টৰ্চ লাইট বা পটকা তেনেকৈ আমি ইয়াত দি পেলাই কিছু ৰোধ কৰাৰ কাৰণে আমি ডিষ্ট্ৰিবিউট কৰা হৈছে আজি। আৰু ইয়াৰ পাব্লিকত বা বাগানপাৰা এৰিয়াত য'ত হাতী মানুহৰ সংঘাতত যি এৰিয়া আছে ইয়াত সজাগতা হোৱাৰ কাৰণে আমি এটা এৱাৰনেছ কৰা হৈছে ইয়াত।
ইয়াৰ ডিপাৰ্টমেণ্টে বহুত ৰকমৰ আমি চেষ্টা চলাই আহি আছে কাৰণ ইয়াত আমি এইখিনি আজি যেনেকৈ মানে এৱাৰনেছ আমি পাতিছে ইয়াৰ প্ৰটেকশ্যন কৰাৰ কাৰণে কিছুমান পটকা আৰু টৰ্চ লাইট আৰু ইয়াৰ সোলাৰ ফেন্সিং বা যিকোনো য'ত মানে এনিমেল কৰিডৰ তাতে আমি সোলাৰ লাইট দিয়াৰ ব্যৱস্থা কৰি আছোঁ বা ৱাটছ টাৱাৰ আমি দিয়াৰ ব্যৱস্থা কৰি আছোঁ কেম্পিং বনোৱাৰ আমি ষ্ট্ৰাকচাৰ বনোৱাৰ কাৰণে আমি চেষ্টা চলাই আছে এইখিনি আমি ৰোধ কৰিবলৈ চেষ্টা কৰি থকা হৈছে